खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। दिनै 31 मार्च फरायसा सान। दुलाराय हादोरसायाव दिनै बड'फा उपेन्द्रनाथ ब्रह्मनि जोनोम सानखौ फरायसा सान महरै फालिदों। आसाम सोरखाराबो मिरुआरि महरै गुवाहाटीआव थानाय श्रीमन्त शंकरदेव कलाक्षेत्रनि फैसालि नमायाव बे सानखौ फालिदों। बे सान फालिनायाव आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया गाहाय आलासि महरै नुजाथियो। फरायसा फरायसुलि फोरोंगिरि दिथागिरि मावख'गिरि आरो सोरखारनि मन्त्रि एमएलएजों लोगोसे बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बराबो बे हाबाफारियाव नुजाथियो। আজিৰ দিনটো ঐতিহাসিক দিন এইভাবে যে আজিৰ পৰা বহু বছৰ আগতে ৭০ দশকৰ পৰাই যদি অসমীয়া মূলসুঁতিৰ জনজীৱন আৰু বড়ো জনগোষ্ঠীৰ মূলসুঁতিৰ জীৱনৰ মাজত ৰাজনৈতিক সামাজিক শৈক্ষিক বৌদ্ধিক দিশত এখন সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিব পৰা হ'লহেঁতেন তেনেহলে হয়তো অসমৰ সমসাময়িক ইতিহাস আমি আন ধৰণে লিখিব পাৰিলোহেঁতেন। বহুতো ৰক্তাক্ত সংগ্ৰামৰ আমি হয়তো কেতিয়াও দেখা নাপালোহেঁতেন। বহুত নিৰীহ জীৱনে কেতিয়াও মাতৃৰ বুকু খুদা কৰি এই পৃথিৱীৰ পৰা আঁতৰি যাব নালাগিলেহেঁতেন। অসম এখন বহু ভাষাভাষী দেশ আৰু এখন বহু ভাষাভাষী ৰাজ্য। আমি যি ধৰণে ভাৰতৰ প্ৰেক্ষাপটত কেতিয়াবা কোনো এটা বিশেষ ভাষাৰ প্ৰচলন আৰু প্ৰসাৰক আমি মনত ভাল নাপাওঁ, ঠিক সেই ধৰণে এখন বহু ভাষাভাষিক সমাজত কোনো এটা ভাষাৰ আধিপত্য আন কোনো এটা জনগোষ্ঠীয়ে স্বীকাৰ কৰি নল'ব পাৰে। তেনে ক্ষেত্ৰত আমি সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়ৰ পৰিৱেশৰ মাজেৰে উমৈহতীয়া ভাষা নিৰ্মাণ কৰাৰ দায়িত্ব আমাৰ বৌদ্ধিক সমাজৰ ওপৰত আহি পৰে। ভাষা কেন্দ্ৰিক চভিনিজিমৰ কাৰণে আজি আমাৰ ৰাজ্যখনত সমন্বয়ৰ পৰিৱৰ্তে আমি সংঘাতৰ কেইবাটাও যুগ আমি দেখা পাইছিলোঁ। আমি সকলোৱে বুজি পাব লাগিব যে ভাষা মাত্ৰ মত প্ৰকাশৰ এটা প্ৰক্ৰিয়া, কিন্তু আমাৰ হৃদয়ত থকা যি মত, হৃদয়ত থকা যি আনন্দ, হৃদয়ত থকা যি উৎসাহ, হৃদয়ত থকা পবিত্ৰতা, যাক আমি ভাষাৰ জৰিয়তে প্ৰকাশ কৰিব খোজো, সি সদায় পবিত্ৰ আৰু গংগাৰ দৰে পৰিষ্কাৰ। কিন্তু সেই মনৰ মনোভাৱক প্ৰকাশ কৰাৰ মাধ্যমটো যদি আমি ভবাতকৈও বেছি কঠোৰ হৈ পৰে, হৃদয়ৰ তত্ত্বগধুৰ সেই পবিত্ৰতাখিনিক মাধ্যমে ঢাকি পেলায়। আমি এটা কথা সদায় অনুভৱ কৰিব লাগিব যে হৃদয়ৰ পবিত্ৰতাখিনিক প্ৰকাশ কৰাৰ মাধ্যমে ভাষা। ভাষা শুৱলা হ'ব লাগিব, ভাষা সুমধুৰ হ'ব লাগিব, আৰু ভাষাই জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিব লাগিব। আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱসৰ এই পবিত্ৰ দিনটোত মই ভাষাক মত প্ৰকাশৰ এক প্ৰক্ৰিয়া আৰু আমাৰ অন্তৰৰ গভীৰতম কোণত নিহিত হৈ থকা পবিত্ৰতাখিনিক নিগৰি উলিয়াব পৰা এক মাধ্যম হিচাপে ব্যৱহাৰ কৰি জাতি জনগোষ্ঠীৰ মাজত একতাৰ এক পৰিৱেশ নিৰ্মাণৰ বাবে আহ্বান জনাম। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিৰ মুক্তিৰ বাবে ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক বিকাশৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল। সেইগৰাকী মহান ব্যক্তিক আজি সমগ্ৰ ৰাজ্যখনতে কৃতজ্ঞ জাতিয়ে আকৌ এবাৰ সোঁৱৰণ কৰিছে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আমাৰ জাতীয় জীৱনৰ
এডাল সমন্বয়ৰ সাকু হৈ পৰক তাকেই কামনা কৰি আজিৰ এই ঐতিহাসিক দিনটোত মই অসমবাসী ৰাইজৰ হৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পবিত্ৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ। কোকৰাঝাৰ জিলাৰ দতমাৰ বৰাগাৰী গাঁৱৰ এটা অতি দৰিদ্ৰ পৰিয়ালত উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম হৈছিল। সৰুৰে পৰা তীক্ষ্ণ বুদ্ধি আৰু মেধাৰ পৰিচয় দিয়া ব্ৰহ্মদেৱে কটন মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ আয়কৰ বিভাগৰ পৰিদৰ্শক পদত যোগদান কৰি তেওঁ কিছুদিন চৰকাৰী সেৱা আগবঢ়াইছিল। কিন্তু প্ৰতিটোপাল ৰক্তৰ বিন্দু আৰু আত্মাৰ গভীৰত নিহিত হৈ থকা নিভাজ জাতি প্ৰেমৰ বাবে পৰৱৰ্তী সময়ত তেওঁ বড়ো জাতিৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত জড়িত হৈ পৰিছিল। উপেন্দ্ৰনাথ ব্ৰহ্মই বড়োসকলৰ আৰ্থ সামাজিক উত্তৰণৰ এক নতুন সপোন দেখিছিল। তেওঁ বড়ো সমাজক একত্ৰিত কৰি আগুৱাই নিব বিচাৰিছিল। 1986 চনৰ পৰা 90 চনৰ ভিতৰত উপেন্দ্ৰনাথ ব্ৰহ্মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। এপছুৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত তেওঁ অসমৰ বড়ো সমাজৰ আশা আৰু আকাংক্ষা পূৰণৰ দিশত বলিষ্ঠতাৰে পদক্ষেপ গ্ৰহণ কৰিছিল। নিজৰ সকলো ব্যক্তিগত আকাংক্ষা পৰিত্যাগ কৰি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো সমাজৰ ৰাজনৈতিক আন্দোলনক এক নতুন গতি দিছিল। 9 মাহ ধৰি উত্তৰ পূৰ্বৰ জনজাতি অঞ্চলসমূহ পৰিভ্ৰমণ কৰি জনসাধাৰণৰ অৱস্থাৰ প্ৰত্যক্ষ বুজ লৈ তেওঁ উপলব্ধি কৰিছিল যে জনসাধাৰণৰ অধিকাৰ ৰক্ষাৰ বাবে আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামৰ প্ৰয়োজনীয়তা আছে। এপছুৰ সভাপতি হিচাপে তেওঁ বড়োসকলক সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰৰ বাবে একত্ৰিত কৰিছিল। উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বতে বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলনে শক্তিশালী ৰূপ ধাৰণ কৰিছিল। বড়োসকলৰ সমস্যাৰ প্ৰতি সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিব পৰা আটাইতকৈ শক্তিশালী কণ্ঠ আছিল উপেন্দ্ৰনাথ ব্ৰহ্ম। 1986 চনত জনজাতীয় সংগ্ৰামৰ ভৱিষ্যত অন্ধকাৰময় বুলি অনুভৱ কৰি অতদিনে অৰাজনৈতিক ভূমিকা পালন কৰি অহা এপছুক প্ৰত্যক্ষভাৱে এই সংগ্ৰামত উপেন্দ্ৰনাথ ব্ৰহ্মই জড়িত কৰিছিল। গণতান্ত্ৰিক চেতনাবোধ সম্পন্ন ব্ৰহ্মদেৱে জাতিৰ পিতা মহাত্মা গান্ধীৰ অহিংস নীতিক সমৰ্থন কৰি সেই নীতিৰ প্ৰতি অনুপ্ৰাণিত হ'বলৈ সকলোকে আহ্বান জনাইছিল। তেওঁ বড়োসকলৰ অৰ্থনৈতিক তথা সামাজিক অৱস্থা উন্নীত কৰিবলৈ গণতান্ত্ৰিক প্ৰয়াসেৰে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছিল। তেওঁ বিশ্বাস কৰিছিল প্ৰত্যেকেই জীৱনত শিক্ষাগত অৰ্হতা লাভ কৰাৰ উপৰি নিজস্ব ভাষা সাহিত্য সংস্কৃতি ৰক্ষাৰ বাবে আগবাঢ়ি অহা উচিত। উপেন্দ্ৰনাথ ব্ৰহ্মই বড়োলেণ্ডক সকলো শ্ৰেণীৰ লোকৰ বাসভূমি হ'ব বুলি ব্যক্ত কৰিছিল। সেইবাবে তেওঁ লিভ এণ্ড লেট লিভ নীতিক বিশ্বাস কৰিছিল। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই নিজৰ ভাষা সংস্কৃতিৰ উন্নতিৰ বাদেও অন্য ভাষাভাষীৰ উন্নতিৰ কথাও দোহাৰিছিল। তেওঁ কৈছিল, উই মাষ্ট ষ্টেণ্ড ফৰ দ্য ছাৰ্ভাইভেল অফ মেনকাইণ্ড অফ দ্য ৱৰ্ল্ড। নৈতিকতাৰ প্ৰতি তেওঁ অগাধ গুৰুত্ব আৰোপ কৰিছিল। মাতৃভাষাৰ প্ৰতি তেওঁৰ আছিল গভীৰ প্ৰেম। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিৰ অভাৱ অভিযোগসমূহ ৰাইজক অৱগত কৰাৰ বাবে অৰখি নামে সাপ্তাহিক বড়ো কাকত এখনৰ প্ৰকাশ কৰিছিল। তেওঁ নিজে বহু বছৰ ধৰি এই কাকতৰ সম্পাদকৰ দায়িত্বত আছিল। বড়োলেণ্ড আন্দোলনৰ সময়ছোৱাত তেওঁ দ্য বড়োলেণ্ড টাইমছ নামে এখন সাপ্তাহিক ইংৰাজী বাতৰি কাকত প্ৰকাশ কৰি বড়ো জাতিয়ে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰিছিল। ইয়াৰ উপৰিও বহু প্ৰবন্ধ পাতি আৰু কবিতাৰ মাধ্যমেৰে
তেওঁ নিজস্ব চিন্তা চেতনা জনমানসত প্ৰকাশ কৰিছিল 1956 চনৰ 31 মাৰ্চত জন্মগ্ৰহণ কৰা বডোফা উপেন্দ্ৰনাথ বৰ্মৰ 1993 চনৰ 1 মেত পৰলোক প্ৰাপ্তি হয় মাত্ৰ 34 বছৰ 1 মাহে তেখেত জীয়াই আছিল কিন্তু নাতি দীৰ্ঘ জীৱন কালত তেওঁ বড়ো জনগোষ্ঠীক একত্ৰিত কৰাৰ উপৰিও বড়োসকলৰ জাতীয় চেতনাক এনেকৈ আলোড়িত কৰিছিল যে সেই চেতনাই বড়ো জনগোষ্ঠীক আজি ভাৰতৰ এক অন্যতম শক্তিশালী জাতিত পৰিণত কৰিলে তেওঁৰ চিন্তা আৰু দৰ্শন আজিও বড়ো জাতিৰ শিৰা উপশিৰাই ফলগুৰ দৰে প্ৰবাহমান হৈ আছে তেওঁৰ উত্তৰ প্ৰজন্মৰ বাবে দি যোৱা অৱদানে বড়ো জাতিক চিৰ নতুন কৰি জীয়াই ৰাখিব নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি উপেন্দ্ৰনাথ ব্ৰহ্মৰ কৰ্ম আৰু দৰ্শনৰ বিষয়ে ৰাজ্যখনৰ প্ৰতিগৰাকী লোক অৱগত হোৱাটো প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন দৰ্শন প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবেও অনুকৰণীয় তেখেতৰ মতে জীৱনক সকলোতে এটা লক্ষ্যৰ প্ৰয়োজন লক্ষ্যহীন মানুহ বতাহত উৰি ফুৰা বেলুনৰ দৰে বেলুনটো বতাহে ইফাল সিফাল উৰুৱাই নিয়াৰ দৰে এজন লক্ষ্যহীন ব্যক্তিৰ জীৱনেও দিক বিদিক হেৰুৱাই ঘূৰি ফুৰে এনে ধৰণৰ মানুহ জীৱনত সফল হ'ব নোৱাৰে তেনে ব্যক্তিৰ জীৱন ব্যৰ্থতাৰে ভৰি থাকে নিজক